গাইজ নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লক্ষীপ্ৰিয়ালৈ ফ্ৰেন্ডছ মই আজি এটা মেকআপ ভিডিঅ' লৈ আহিছো কিন্তু আজি বেলেগ দিনতকে অকমান ডিফাৰেন্ট হয় কাৰণ আজি মই আনকালে সদায় যেতিয়া মেকআপ ভিডিঅ' আনো তেতিয়া অকল নিজক মেকআপ কৰি দেখাও কিন্তু আজি আমাৰ ভিডিঅ'ত এগৰাকী গেষ্ট আছে মেকআপটো কি হয় আমি সদায় হাইলাইটাৰ ব্লাছ আই শ্বেডো সকলোখিনি কাৰণে আমি বেলেগ বেলেগ পেলেট ইউজ কৰো বা দুই তিনিখন পেলেট ইউজ কৰো আজি মই কি কৰিম অকল এটা পেলেট ইউজ কৰি সকলোখিনি কৰি দেখাম সকলোখিনি ব্লাছ হাইলাইটাৰ কন্ট্ৰোলিং এণ্ড আই শ্বেডো আজি মই ইউজ কৰা পেলেটটো হৈছে শিৱানা কালাৰ্ছ আল্ট্ৰা ব্লাছ পেলেট এইটো আৰু ইয়াতে মোৰ শ্বেড হৈছে 02 মোৰ শ্বেড মই এমাজনৰ পৰা পাৰচেজ কৰিছিলো যদি এতিয়াও এভেইলেবল আছে এমাজনত তেতিয়াহ'লে মই পাৰচেজ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক কৰিব পাৰিব ইয়াতে চাৰিটা শ্বেড আহে ইয়াতে মোৰ শ্বেড হৈছে 02 সেকেন্ড শ্বেডটো মোৰ এইটো হয় এইকিটা কালাৰ থাকে ইয়াতে মই ভালদৰে খুলি দেখাইছো বাহিৰৰ পৰা এনেকুৱা এটা কাগজৰ বক্সত আহে এইটো চাবলৈ গ'লে ভিতৰৰ পৰা বক্স এনেকুৱা ধৰণৰ এটা বক্সত আহে আৰু যদি মই ওপেন কৰি দেখাও এইটো ইয়াতে সকলো ধৰণৰ কালাৰ আছে দেখিছে ফাৰ্ষ্টত ক'বলৈ গ'লে এইটো হাইলাইটাৰ এইটো কন্ট্ৰোলিং আৰু এইখিনি আমাৰ ব্লাছত কামত আহিব প্লাস আই শ্বেডোটো ইউজ কৰি দেখাম মই আজি তেনেহলে আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে জানে আপোনালোকে কি কৰিব লাগে যদি ভাল লাগে ভিডিঅ'টো মোৰ ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ